বেক টু মাই ইউটিউব চেনেল মাধুৰ্য ব্লগছ। আজি মই আহিছোঁ বিহালীৰ ভিতৰত শিয়ালমাৰী ধোৱা চৰক মেলাত। আৰু গাইজ মই আপোনালোকক চব দেখাই যাম কি হৈ আছে ইয়াত। গাইজ চাই যাওক ভিডিঅ'টো। মোৰ বন্ধুবিলাক চব আহিছে আৰু মেলা চাওক আৰু ইয়াত হ'ব নহয় কি হ'ব চব দেখাই যাম, চাই যাওক। গাইজ চাওক, মানুহ চাওক, আৰু ইয়াতে বহুত যাদু নিচিনা কিবা কিবি কৰে ভগৱানৰ বাবে। সেইখিনি চাওক, আপোনালোকক মই দেখাই যাম ক্লিপ। লাইভ को मिल गया, আমি ভিডিও বনাই আছো। এই চাওক ঠাকুৰক মিলি গ'ল অজয় দা। আৰু ইয়াৰ চেনেল আছে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, চাই ল'ব, সবে সাবস্ক্राइब कर लो। अजय दा को मिल गया, तो देखिए हम आइसक्रीम खा लेते हैं। इसे वीडियो को स्टार्ट। गाइस, क्योंकि मेरा ये निकल गया था, तो मुझे माधुर्य जी को प्लीज सपोर्ट कीजिए। ये मतलब ये जो बहुत कम है, लेकिन ना वीडियो हम तो ऐसे हो गए कुछ नहीं होगा, तो वीडियो बहुत अच्छा बनाता है। तो प्लीज सब लोग सब्सक्राइब कीजिए इसका चैनल को, और जितना सके इसको सपोर्ट करते रहिएगा ना। तो नेक्स्ट लेवल से हम लोग नहीं कहें, किसी का कॉपी नहीं करते, हम लोग कहेंगे खास लगा। हाँ, ये तो हम लोग यही दिखाने आया है ना। আমি এইটোৱে দেখাম আৰু চাই যাওক কেনেকুৱা লাগিছে, সবে কমেণ্ট কৰি জনাব। গাইজ, মই আপোনালোকক বিহুৰ শুভেচ্ছা দিয়া নাই, সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই বছৰটো যাতে সকলোৰে সুখ সমৃদ্ধি বাঢ়ি বছৰটো যাতে ভালে কুশলে পাৰ হয়, তাৰে সকলোকে কামনা কৰিলোঁ। মানুহ চাওক, মানুহ কিছু হৈছে দেই ইয়াত। এয়া চাওক, ইহঁতৰ ভগৱান ভক্ত হয়, শিৱ ভক্ত। আৰু ইয়াত এয়া এটা পাৰ দিয়া হ'ব, সেই পাৰটো নিজে মুখেৰে কাটি ইয়াত তেজ খাব। আপোনালোকে চাওক, দেখাম। ইয়াত বহুত আমি লেটকৈ আহিছোঁ কাৰণে বহুত গুচি গ'ল। ইয়াত বহুত কিবা কিবি দেখুৱায় আৰু ভগৱানৰ নামতে এইবিলাক কৰে, কাৰণ পূজাত এই সকলোখিনি কৰে। ইয়াত বলিও দিয়ে, বলিয়ে মানুহতে নিজে পাৰটো মুখেৰে কামুৰি পেলাই তেজ উলিয়াই পেলাই দিব। আপোনালোকে চাওক, এয়া চাওক, ঢাক চাক বজাই পেলাই ৰেডি হৈছে চব। এইটো যিটো বস্তু দেখিছে, এইটো লাঠিডাল, সেইডাল পূৰা ঘূৰাই দিয়া হয়। এইটো এটা মানুহে টানি পেলাই ঘূৰাই, আৰু ইটো মানে গাত ধৰক ভগৱান লগা নিচিনা হৈ যায়, আৰু তেওঁ মানে কি কৰে নিজে নাজানে। আৰু সেইটো চাওক, দেখাই আছোঁ। আৰু এইটো চাওক, এইটো পাৰটো এতিয়া মুখেৰে কামুৰি পেলাই শেষ কৰিব, চবৰ হাতত পাৰটো দি দিব। এইটো চাওক, এইটো চাওক, পাৰৰ কেনেকৈ তেজ খাইছে। এই চাওক, পাৰটো এতিয়া সম্পূৰ্ণৰূপে শুহি লৈছে। ইয়াত ভগৱান ধৰক, ভগৱান লাগিলে এনেকুৱাই হয় মানুহৰ অৱস্থা, আৰু মনসা পূজাটো তেনেকুৱাই হয়। বহুত দোকান আহিছে, এইবিলাক টয় চয়ৰ দোকান আহিছে, পুতলা চুতলাৰ সেইবিলাক। এইটো আইচক্ৰীমৰ দোকান, আৰু এটা আইচক্ৰীম খাই আছোঁ। গাইছ বলো, মোৰতো শেষ হৈ গৈছে দেখোন। সেইবিলাক চাওক, পুতলা চুতলাৰ দোকানবিলাক আহি আছে, দোকানবিলাক এনেকুৱা দোকানে ধেৰ আছে। তো গাইছ চাওক, তাকে আমি দেৰিকৈ আহিলোঁ কাৰণে এতিয়া শেষেই হৈছে। এইটো হনুমান, এইটো চাওক, হনুমান আছে ইয়াত, তেওঁ অলপ জৰা ফুকা কৰি দিয়ে। দেখুৱালোঁ আপোনালোকক ইয়াত চৰক মেলা গোটেইখিনি দেখুৱালোঁ। চিনাকি কৰাটোৱে